আমি বৰ্তমান শ্ব'ৰুম এটাত আছোঁ। ইয়াতে আমাৰ ফটোশ্বুট চলি আছে। আমি মেকআপটো মেঘালী বাৰ বুটিকতে কৰি আহিলোঁ। এতিয়া আমাৰ এই চাই থাকক আমাৰ কামবোৰ কেনেকৈ। Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go. Through the highways, till my shadow turns to sun rays. And on we'll go, through the wastelands, through the highways, and on we'll go.
হেল্ল' সুইটি, আজি আমি হ্যান্ডলুম হিউজৰ এটা শ্বুট কৰি আছোঁ আৰু সুইটিয়ে আমাক বৰ ধুনীয়া মেকআপ কৰি দিছে। ৰশ্নি আমাৰ মডেল হয় আৰু ফটোগ্ৰাফী দিলৱাৰ হেৰিৰ পৰা আহিছে, ডিব্ৰুগড়ৰ পৰা। আকাশ আহিছে শিৱসাগৰৰ পৰা ভিডিঅ'গ্ৰাফীৰ কাৰণে। আৰু এইটো সুইটিৰ ব্লগৰ কাৰণেও মই কওঁ, নতুনকৈ উঠি আহিছে, খুব ভালকৈ কৰি আছে ব্লগিংটো। প্লিজ তেওঁক ছাপোৰ্ট কৰিব। আৰু আজি মই দুটা কাপোৰ দেখুৱাইছোঁ ইয়াতে। এযোৰ হ'ল মুগা কাপোৰ উইথ ঘিচা সূতাৰে কাম কৰা, আৰু এযোৰ হ'ল পাটৰ কাপোৰ সূতা কামেৰে কৰা। আজিকালি সূতাটো খুব চলিছে পাটৰ ওপৰত, আৰু ইটছ এ ভেৰি নাইচ কম্বিনেশ্যন। পিংকৰ ওপৰত আমি য়েল্লো দি কৰিছোঁ, সৰু সৰু ফুলেৰে কৰিছোঁ, কাৰণ যিহেতু আগতে আমাৰ চানেকি নাছিলে, আমি ফুল পাত যি দেখা পাওঁ সেইটোৰে আমি মনত ভাবি পেলাই ডিজাইন এটা আঁকোঁ। আৰু সেইটোকে আমি আপুনি যেতিয়া গুলপীয়া কাপোৰযোৰ দেখিব আপুনি গম পাব যে সেই ফুল পাতেৰে আমি এইযোৰ সজাই পৰাই তুলিছোঁ। থেংক ইউ সুইটি, অলৱেজ ছাপৰ্টিং, আৰু থেংক ইউ। ভৱিষ্যলৈও কাম কৰি থাকিম একেলগে। এইটো ইণ্ডাষ্ট্ৰীত আছোঁ যেতিয়া আমি চবেই। আৰু মই কি ক'ম, তুমি ভালকৈ থাকিবা। অল দ্য বেষ্ট এণ্ড থেংক ইউ টু ৰয়েল অলছ'। তাকে বাকী ফাইনেলছ ফটোখিনি আপোনালোকে মোৰ ইনষ্টা আৰু ফেচবুকত অতি সোনকালে দেখা পাব। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম। ঠিক আছে, এয়া আমাৰ লগত আছে ৰশ্নি হাছান। বাকী আজি কেনেকুৱা পালা আমাৰ লগত কাম কৰি? আজিতো আমাৰ ফাৰ্ষ্ট টাইম হয়। ফাৰ্ষ্ট টাইম হয়। খুব ভাল লাগিছে আপোনাৰ লগত কাম কৰি। সুইটি ৰহমান, ওৱান অফ দ্য বেষ্ট মেকআপ আৰ্টিষ্ট অফ আছাম। আৰু আপুনি দেখিছে মই বহুত ঘামি গৈছোঁ। আমাৰ শ্বুটটো একচুৱেলি অ'ভাৰ হ'ল, পেকআপ হৈ গ'ল, বাট যিহেতু এতিয়া বিৰাট গৰম হৈ আছে ৱেডাৰটো, চ' চুৱেটিং এ লট, বাট দেন য়েছ, ভাল মেকআপ কৰিছে। থেংক ইউ ছ' মাছ। ইমান ভাল মেকআপ কৰিছে, মানে ইমান নেচাৰেল এটা লুক দিছে। আৰু মই খুব বেছি মেকআপ কৰিলে মোৰ ওপৰত মানে মই ভাল নাপাওঁ, মোক এটা সদায় নেচাৰেল লুক লাগিছে। সেই লুকটো আজি আপুনি মোক দিছে, চ' থেংক ইউ ছ' মাছ। কাপোৰৰ লগত জুৱেলাৰীৰ লগত ৱেণ্ট ৰিয়েলি ৱেল। থেংক ইউ অল, থেংক ইউ। আৰু আমাৰ লগত আছে ফটোগ্ৰাফাৰ দিলৱাৰ। বাকী আজি কেনেকুৱা পালা? এনেকুৱা মানে ভাল লাগিছে, কিন্তু বহুত গৰমত কৰিছোঁ। আমাৰ মেকআপ আৰ্টিষ্টৰ কাম বহুত ভাল হৈছে, ধুনীয়া হৈছে। ইউটিউবটো, ইয়াত ইউটিউব আছে, কিন্তু যদি ইনষ্টা IGTVতে যায় আপোনালোকে চবে চাব। লিংকবোৰ মই ডেছক্ৰিপশ্যনত দি দিম চবৰে। আপোনালোকে আজিৰ এক্সপিৰিয়েঞ্চটো বহুত ধুনীয়া হ'ল। এইটো লোকেশ্যন কিন্তু আমি জেগাত কৰিলোঁ, এটা ধুনীয়া শ্ব'ৰুম হয়, উদিছ হয়, ফাৰ্ণিচাৰ শ্ব'ৰুম, বহুত ভাল। মই ইমান ক'ব উলুবাৰীত আছে। যিমানখিনি কৈছোঁ আৰু মেকআপৰ তেখেতৰ ইনষ্টাগ্ৰামত লাইক কৰি দিব, ফ'ল' কৰিব, আৰু ফটোজবোৰো চাব। ফটোজ মই তুলিছোঁ। ঠিক আছে দিয়া। ফাইনেলি আমাৰ শ্বুটটো কমপ্লিট হ'লগৈ। এতিয়া আমি ঘৰ যাবলৈ ওলাইছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব। ঠিক আছে, বাই বাই।